বিচাৰিছে আপুনি বাৰু উত্তৰ দি লওক মোক ক'বলৈ আপুনি বাৰু উত্তৰ দিয়ক আপুনি বাৰু উত্তৰ দিব লাগিব নমস্কাৰ পকনৰ ফৌজি দৰ্শকসকলক স্বাগতম জনাইছো আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী যোগেশ ফুকন ডাঙৰীয়া আমি তেখেতৰ সৈতে বহুতো কথা পাতিম তেখেতক বহুতো প্ৰশ্ন কৰিম যোগেশ ফুকন ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো ধন্যবাদ মিষ্টাৰ ফুকন ডাঙৰীয়া আমি আপোনাক প্ৰথমে তথ্য জনাব বিচাৰিছো নিশ্চয়কৈ জনাব পাৰিব আমাৰ হাতত থকা তথ্য মতে আপুনি ক্ষমতালৈ অহাৰ আগমুহূৰ্তত অসমত 117টা মাথৰি কাম সম্পূৰ্ণ হ'বলৈ বাকী আছিলে আনহাতে আপুনি ক্ষমতালৈ অহা আজি 3 বছৰ হ'ল আৰু এই 3 বছৰত মুঠ 347টা মাথৰি কাম সম্পূৰ্ণ হ'বলৈ বাকী আছে আমি যিমান দূৰলৈকে জানো আপোনালোকৰ চৰকাৰে যোৱা 3 বছৰত মুঠ 1170 কোটি টকা এই বিভাগত অনুমোদন জনাইছিলে কিন্তু কামৰ ফলটো হোৱা আমি দেখা নাই আপুনি কি ক'ব এই বিষয়ে চাক আমি যত্ন কৰিছো আপুনি প্ৰথম উত্তৰ দি লওক আপোনালোকৰ চৰকাৰৰ কিবা নিয়ম আছে নেকি যে যেতিয়া মাথৰি বাৰিষা দিনত যেতিয়া মাথৰি খহে তেতিয়া আপোনালোকৰ ভুলুকা বা কুমলীয়া ভুলুকা বা জাতিবাহী পাৰ্কবাই নিৰ্মাণ কৰিবলগীয়া এনেকুৱা কিবা নিয়ম আছে নেকি নে এইটো আপোনালোকে ব্যৱসায় বুলি ভাবে মুক্ত আপুনি উত্তৰ দি লওক আপুনি প্ৰথম উত্তৰ দি লওক আমি আমাৰ দেশে আপোনালোকৰ চৰকাৰে বেলেগ দেশৰ সৈতে বহুত উন্নত টেকনলজিৰ সৈতে আপোনালোকে কাম কৰাৰ সুবিধা লৈছে আপোনাৰ তেওঁলোকৰ সৈতে কথা পাতিছে কিন্তু সামান্য মাথাউৰি এটা নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকে উন্নত টেকনলজি ব্যৱহাৰ কৰিব নোৱাৰে নেকি মোক ক'বলৈ সুবিধা দিব আপুনি বাৰু উত্তৰ দিয়ক আমাৰ দৰ্শকসকলৰ উত্তৰ বিচাৰিছে আপুনি বাৰু উত্তৰ দি লওক মোক ক'বলৈ আপুনি বাৰু উত্তৰ দিয়ক আপুনি বাৰু উত্তৰ দিব লাগিব চাওক প্ৰিয় দৰ্শক চাওক এয়া চাওক অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰীয়ে কেনেকৈ পানী অপচয় কৰিছে আপোনালোকে নিজেই চাওক নিশ্চয়কৈ চাওক আপুনি জানেনে যে মিষ্টাৰ ফুকন ডাঙৰীয়া এইটো পানীৰ কাৰণে কিমান ডাঙৰ সমস্যা হ'ব পাৰে আপুনি জানেনে মোক আপুনি কিবা ক'বলৈ সুবিধা দিবনে আপুনি বাৰু উত্তৰ দিয়ক আমাৰ দৰ্শকসকলক কৈছে আপুনি উত্তৰ দিয়ক আপুনি মোক সুবিধা দিবনে আপুনি উত্তৰ দিয়ক আপুনি বহি থাকক আপুনি উত্তৰ দিয়ক